সুপ্ৰভাত প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইকে বুধবাৰ বিশেষ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইৰে খবৰ ভাল, ময়ো বেছি ভালেই আছোঁ। আজি বুধবাৰ আৰু এই বুধবাৰৰ দিনটো বলকচোন আমি কিছু সুচিন্তাৰে আজিৰ এই সুন্দৰ দিনটি উপভোগ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতেই ওম গণেশায় নমঃ বুলি কমেণ্টত লিখি নিশ্চয়কৈ ভগৱানক এবাৰ ধন্যবাদ জ্ঞাপন কৰিব যে আপোনাৰ জীৱনটো বা আপোনাৰ লগত যি আছে মানুহ কিংবা বস্তু সকলোবোৰৰ বাবে ভগৱানক এবাৰ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিহে ভিডিঅ'টি শুনিব। এটি শক্তিশালী দিনৰ চিন্তা বুধবাৰ। বহুত মানুহে ক্ৰোধক এপাত ঘাতক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত আপুনি নম্ৰতাৰ কৱচ পৰিধান কৰি সুৰক্ষাৰ অনুভৱ কৰকচোন। সৃষ্টিৰূপী ৰংগমঞ্চত যে প্ৰতিজন ব্যক্তিয়ে একোটা বিশেষ চৰিত্ৰত অভিনয় কৰে, সেই কথা বুজি উঠিলে সহন শক্তি নিজেই বৃদ্ধি পাব। মই বৰ সহ্য কৰিছোঁ, এনে মনোভাৱ যদি আপোনাৰ মনলৈ আহিছে তেনেহ'লে নিশ্চয়কৈ জানি থওক যে আপোনাৰ মাজত সহন শক্তিৰ অভাৱ ঘটিছে। নিজৰ প্ৰশস্তি শুনি মই যদি গৰ্বত ফুলি উঠোঁ, তেতিয়া নিন্দা আৰু অপমানে এদিন মোৰ জীৱন ধ্বংস কৰাটো খাটাং। কৰ্ম আৰু কৰ্মৰ প্ৰভাৱ দুটা ভিন্ন বস্তু। কৰ্ম যদি সাধাৰণ হয় তথাপি ইয়াৰ প্ৰভাৱ সৃজনশীল, লাভদায়ক আৰু সুখদায়ক হোৱা উচিত। দৃঢ় নিশ্চয় আৰু গভীৰ আত্মবিশ্বাস থাকিলে বিজয় সুনিশ্চিত, পৰাজয়ৰ নিশ্চিত কাৰণ দুৰ্বল মন। লক্ষ্যপথত শিলাময় বাধা দেখি ভয় নাখাব, এই বাধাবোৰেৰে উন্নতিৰ জখলা সাজি চাওকচোন। এনে নিয়ন্ত্ৰণ শক্তিৰ গৰাকী হওক যে মনত আপুনি বিচৰা ধৰণৰ সংকল্পহে উৎপন্ন হয়। অতীতৰ ব্যৰ্থ চিন্তা ভাৱনা আৰু কৰ্মৰ ওপৰত এনেধৰণৰ নিয়ন্ত্ৰণ ৰাখক যাতে এইবোৰে আমাৰ বৰ্তমান জীৱনত কোনো প্ৰভাৱেই পেলাব নোৱাৰে। মৰমত দিয়া আদেশে কেতিয়াও বিদ্বেষৰ ভাৱ উৎপন্ন নকৰে, বৰং ইয়াৰ দ্বাৰা মানুহ মহানহে হয়। বৰ্তমানৰ সময়খিনিয়ে যিকোনো কাৰ্য সমাধান কৰাৰ উৎকৃষ্ট ক্ষণ। কোনো অজুহাত দেখুৱাই এনে সোণালী সুযোগ নেহেৰুৱাব। সাৱধান কৰি দিবৰ বাবে ৰঙা চকু দেখুওৱা বেয়া নহয়, কিন্তু আনৰ ওপৰত হাত উঠোৱা এটি ডাঙৰ অপৰাধ। মোৰ মনত ভয়ে বাহ লৈ থকা মানে মই নিজৰ লগতে আনৰ বাবেও বিপদজনক। যদি ভগৱান মোৰ পিতা, সজগুৰু, শিক্ষক, বন্ধুসকলো, তেন্তে মই কিহৰ বাবে ভয় কৰিব লাগে? সমস্যা সকলোৰে সন্মুখলৈ আহিবই। আমি কেনেধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰিছোঁ সেয়াহে গুৰুত্বপূৰ্ণ। সমস্যা দিনে দিনে বাঢ়ি গৈয়ে থাকিব, গতিকে সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষমতা আমি বঢ়াবই লাগিব। মানুহে আপোনাৰ কথা নুশুনিব পাৰে, কাৰণ তেওঁলোকে হয়তো আপোনাক ভালদৰে বুজাই নাই। তেনে ক্ষেত্ৰত পৰমাত্মাই আপোনাক নিশ্চয় সহযোগ দিব। বৰ্তমান মই যি পাইছোঁ সেয়া মোৰ অতীত কৰ্মৰ ফল। ভৱিষ্যতে মই যি পাম সেয়া মই বৰ্তমান কৰা কৰ্মৰ ফল। বহুত ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'লে প্ৰতি খোজতে উজুতি খোৱাৰ সম্ভাৱনাও বাঢ়ি গৈ থাকে। প্ৰগতিৰ বাবে পৰিৱৰ্তন অৱশ্যম্ভাৱী। আপুনি যদি পৰিৱৰ্তন হ'বলৈ ভয় খায় তেন্তে প্ৰগতি কেনেদৰে হ'ব? আত্মসন্মানবোধ অবিহনে আমি সদায়ে আনৰ অধীন হৈ থাকিব লাগিব। আমি কৰা প্ৰতিটো কৰ্মকে যদি ঈশ্বৰৰ প্ৰতি অৰ্পণ কৰোঁ তেন্তে সকলো কৰ্মই আনন্দদায়ক হৈ পৰিব। এন্ধাৰক ভয় কৰি চকু বন্ধ ৰাখিলেই কিবা জানো লাভ হ'ব? ভগৱানক নিজৰ লগৰীয়া কৰি ল'লে অসম্ভৱ কাৰ্যও সম্ভৱ হৈ পৰে। বিজয়ৰ মুহূৰ্তই মানুহক মহান নকৰে, বৰং পাৰ হৈ অহা পৰীক্ষাৰ মুহূৰ্তবোৰেহে আমাক মহান কৰে। সময়ক পৰিৱৰ্তন কৰিব নোৱাৰিলেও এয়া যে পৰিৱৰ্তনৰ সময় সেয়া অন্ততঃ বুজা উচিত। আনৰ ব্যৱসায়ত বেছি মূৰ্খ মানে আপোনাৰ নিজৰ ব্যৱসায়ত লাল বাতি জ্বলাৰ সম্ভাৱনাই বেছি। কিছুমান মানুহে অভিজ্ঞতা সঞ্চয় কৰিব নোৱাৰে, কাৰণ অভিজ্ঞতাই তেওঁলোকক বৃদ্ধ কৰি তুলিব বুলি ভাবে। আন কিছুমানে আকৌ দায়িত্ব ল'ব নিবিচৰাৰ কাৰণে সদায় অনভিজ্ঞ হৈ ৰয়। সৎ ব্যক্তি কেতিয়াও ভয়ত বিতত নহয়। সৎ বিপদৰ পাহাৰখন অতিক্ৰম কৰিবলৈ মাত্ৰ অকণমান সাহসৰহে প্ৰয়োজন। যি নিজকে নিজে সঠিক
ভাৱে বুজি লৈছে তেওঁ নিজেই নিজক সহায় কৰিব পাৰে। এলেহুৱা মানুহ সদায় এলাহতে ব্যস্ত থাকে। আপোনাৰ সহযাত্ৰীসকলৰ মনোভাৱৰ যদি পৰিৱৰ্তন ঘটে তেতিয়াও যেন আপোনাৰ মানসিক স্থিতিৰ অকণো লৰচৰ নহয়। বিপদত সাহসেই উত্তম উপায়। জীৱনৰ কঠিনতম প্ৰশ্নটি হৈছে মৃত্যু, কিন্তু মৃত্যুৰ সহজ উত্তৰ জীৱন। ঈশ্বৰৰ ওচৰত দৃঢ় বিশ্বাসৰ অৰ্থ কি জানে? নিৰ্ভয়তা। ভাল বক্তা হোৱা সহজ, কিন্তু নিজৰ জীৱনৰ আদৰ্শৰে কিমানজনে বাৰু আনক পথ প্ৰদৰ্শন কৰিব পাৰিছে? এলেহুৱা আৰু দুৰ্বল মনত কেতিয়াও শক্তিশালী চিন্তাৰ উদ্ৰেক হ'ব নোৱাৰে। সঁচা অৰ্থত আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে কোনো ধৰণৰ অজুহাতৰো আশ্ৰয় ল'ব নোৱাৰিব। স্বনিয়ন্ত্ৰণে আমাক অসীম নিয়ন্ত্ৰণ শক্তি প্ৰদান কৰে। স্বপৰিৱৰ্তনৰ সম্ভাৱনা সদায়েই থাকিব, কিন্তু সময়ে আপোনাক পৰিৱৰ্তন কৰাৰ বাবে অপেক্ষা নকৰিব। যাত্ৰা পথত বাধা আহিলে কেতিয়াও ভয় নাখাব, বৰং বাধা আঁতৰাবলৈ নিৰন্তৰ প্ৰয়াস কৰক। জটিল পৰিস্থিতিৰ মাজতো হাঁহিমুখে থাকিব পৰাটো স্থিৰ মনৰ লক্ষণ। আপোনাক যদি কোনোবাই মূৰ্খ সজাব বিচাৰিছে তেন্তে নম্ৰতা আৰু শান্তিত থকাই বুদ্ধিমানৰ কাম। ভগৱানক আপোনাৰ মাজত থকা আৱৰ্জনাবোৰ দি দিয়ক, তেতিয়া আনে আপোনাক আৱৰ্জনাৰ মাজলৈ ঠেলিব নোৱাৰে। আশা কেতিয়াও নেহেৰুৱাব, গোটেই জীৱন আশাই আপোনাক তুলি ৰাখিব। কিছুমান মানুহে বহুত ভাবে আৰু বহুত কথা কয়, কিন্তু কামৰ সময়ত পিছুৱাই যায়। কাগজৰ পাতত দাড়ি কমা লগোৱা সহজ, কিন্তু বাস্তৱ জীৱনৰ ব্যৰ্থ চিন্তাবোৰত দাড়ি কমা লগাব পাৰিছোনে আমি? প্ৰিয় দৰ্শকবৃন্দ, এয়া আছিলে বুধবাৰৰ দিনটোৰ কিছু সুচিন্তা। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পাইছে। যদিহে ভাল পাইছে তেন্তে প্লিজ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি, যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।